নমস্কাৰ পুনৰবাৰ আপোনালোকক মোৰ আন এটি ইউটিউব ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৰে ভাল, মোৰো ভালে। আজি এটা কেক ৰেডি কৰিবলৈ লৈছোঁ। এয়া চকলেট স্পঞ্জ বনাবলৈ মই ৰেডি কৰি আছোঁ। কাৰণটো হ'ল আজি ভাইটিৰ বাৰ্থডে। তো কিবা এটা কেকটো বনাওঁ বুলি ভাবিছোঁ। তাকে ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু লগতে দিনটো কি কৰোঁ কি নকৰোঁ তাকে অকণমান দেখুৱাওঁ। আজিৰ দিনটোত মোৰ OTGত কেকৰ স্পঞ্জটো 180 ডিগ্ৰীত 40 মিনিটছৰ কাৰণে বেক কৰিবলৈ দি দিছোঁ। আৰু আগৰ ভিডিঅ'টোত মই প্ৰিমিক্স দি কেনেকৈ কেক বনাই দেখাইছিলোঁ। ভিডিঅ'টো অকণমান আধাখৰীয়া নিচিনা হ'ল বুলি কৈ আছিলে দেখিবলৈ কাৰণে। তো ইয়াতে চাই ল'ব, মই তাৰ পাছৰখিনি কেনেকৈ কি কৰোঁ কেকৰটো অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আজি যথেষ্ট গৰম আৰু মায়ে পাত তুলি আছিলে, ভাবিলোঁ কেকটো বেক হোৱালৈকে কেইখিলামান পাত ময়ো উঠাই দিওঁগৈ, ছিঙি দিওঁগৈ। তাৰপাছত আহিলোঁ, এয়া মায়েও সেইফালে জাপি চাপি লৈ পাত তুলি আছিলে। আৰু লগতে প্ৰিমিক্স দি কেনেকৈ কেক বনায় ভিডিঅ'টো মই আগৰ ভিডিঅ' এটাত দি থৈছিলোঁ। যদি আপোনালোকে চাব বিচাৰে তেন্তে মই ডিছক্ৰিপশ্যনত লিংকটো দি থৈ দিম, আপোনালোকে গৈ চাবগৈ পাৰে। আৰু অলপ পাছত বেটিও আহিলে, মই য'ত থাকোঁ লগালগ যাবই। তাইকো কৈ আছিলোঁ পাত ছিঙিবলৈ কাৰণে, সেয়া এখিলা দুখিলা তাইও চেষ্টা কৰি আছে ছিঙিবলৈ। তাৰপাছত মোৰ কেকটো বেক হৈ গ'ল। আৰু এয়া বেক হৈ যোৱাৰ পাছত স্পঞ্জটো ধুনীয়াকৈ ফুলি আহিছে। ওপৰডোখৰ অকণমান ফাটি যায়, সেইখিনিত ন' প্ৰব্লেম। তাৰপাছত এয়া মই এতিয়া ট্ৰপ'লাইট ক্ৰীমটো লৈছোঁ। মই ডিলাইট ক্ৰীমটোৱে প্ৰায় ইউজ কৰোঁ। ট্ৰপ'লাইট ক্ৰীমটো মই আগতে ইউজ কৰি পোৱা নাই, এইবাৰ ফাৰ্ষ্ট টাইম ইউজ কৰিম। কেনেকুৱা হয় কি হয় আপোনালোককো জনাম, যিসকলে ইউজ কৰি পোৱা নাই। আৰু এতিয়া এটা বাউলত মই ক্ৰীম লৈ লৈছোঁ 350 গ্ৰাম ফেটিবলৈ কাৰণে। আৰু 1 মিনিট সময়ৰ মূৰে মূৰে আমি স্পীডটো ইয়াৰ বঢ়াই যাম। আৰু এইটো প্ৰচেছত যদি কৰে আপোনাৰ ক্ৰীমখিনি কেতিয়াও ফেটোতে একো বেয়া নহ'ব, প্ৰব্লেম নাপাব। মই সদায় সেনেকুৱাই টাইমিং অনুযায়ী ফেটো, তো গতিকে মোৰ ক্ৰীমখিনি সদায় ঠিকেই হয়। আৰু ক্ৰীমখিনি ফেটাৰ আগতে মই ডিপ ফ্ৰিজৰ পৰা উলিয়াই ক্ৰীমটো নৰ্মেল ফ্ৰিজাৰত থৈ দিছিলোঁ, ভালকৈ যাতে যোনটো আমাৰ ক্ৰিষ্টেল বান্ধি যায়, বৰফ হৈ যায়, সেই বৰফটো যাতে ভাঙি ধুনীয়াকৈ গলি হৈ যায়, কিন্তু লগতে ঠাণ্ডাও হৈ থাকে। আৰু সদায় ঠাণ্ডা ক্ৰীম ইউজ কৰিব লাগে, তেতিয়াহে আমাৰ এই ক্ৰীমখিনি বহুত ধুনীয়া হয় ফেটোতে। যদি গৰম হৈ যায় কেতিয়াও আমাৰ ক্ৰীমখিনি ভালদৰে নুঠে। আৰু এয়া মোৰ ক্ৰীমখিনি ফেটি ট'টেলি ৰেডি হৈ গৈছে। আমি স্পীডটো 1 মিনিটৰ মূৰে মূৰে বঢ়াই এইটো পৰ্যায়লৈকে ফেটিম, যাতে বাতিটো ওলোটাই দিলে মানে আমাৰ ক্ৰীমখিনি গলি সৰি নপৰে, ঠিক এনেদৰে লাগি থাকে যাতে। আৰু এয়া আমাৰ কেকৰ লেয়াৰ কৰিবলৈ কমপ্লিটলি ৰেডি হৈ গৈছে ক্ৰীমখিনি। এইফালে মই কেকৰ তিনিটা লেয়াৰ কাটি ল'লোঁ মই কেকটোত। তাৰপৰা এইফালে মই এতিয়া বাটাৰস্কচ ফ্লেভাৰ দিছোঁ। ফ্লেভাৰ দি ভালদৰে এড কৰি ল'ম মই ইয়াত। আৰু মই ইয়াত চুগাৰ চিৰাপ ব্যৱহাৰ কৰা নাই, যিহেতু মিঠাটো বহুত বেছি হৈ যায়। এইটো মই প্ৰিমিক্স ব্যৱহাৰ কৰিছোঁ, আৰু লগতে যদি মই চুগাৰ চিৰাপ দিওঁ মিঠাটো বহুত বেছি পাওঁ, সেইবাবে মই এড কৰা নাই। যদি আপোনালোকে দিব বিচাৰে তো দিব পাৰে, আৰু নিদিলেও ইয়াত একো প্ৰব্লেম নাথাকে। মই অসুবিধা পোৱা নাই নিদিয়াত, সেইকাৰণে দিওঁ বুলি মই ভবা নাই এইটো বস্তুত। আৰু এনেদৰে মই গোটেই কেকটো ভালদৰে লেয়াৰ কৰি ল'লোঁ, আৰু ওপৰত এটা পাতলা কোটিং কৰি মই 15 মিনিটমানৰ কাৰণে ভালদৰে ফ্ৰিজিং হ'বলৈ দিলোঁ। আৰু 15 মিনিট ফ্ৰিজত ৰখাৰ পাছত ফ্ৰিজৰ পৰা উলিয়াই এয়া মই ওপৰৰ কোটিংটো কৰিব ল'লোঁ। পাইপিং বেগত মই এনেদৰে ক্ৰীম ভৰাই লৈ চাৰিওফালে ৰাউণ্ড কৰি পিনে দি আছোঁ, যাতে মই স্ক্ৰেপাৰ দি যেতিয়া ঘূৰাওঁ চবফালে সমানভাৱে লাগি যায়। ইফালেও বেছি নহয়, সিফালেও বেছি নহয়। আৰু আপোনালোকক কৈছিলোঁ যে ট্ৰপ'লাইট ক্ৰীমটো ইউজ কৰি মই কেনেকুৱা পালোঁ, আৰু ফাৰ্ষ্ট টাইম ইউজ কৰিছোঁ, যথেষ্ট ভাল পালোঁ। যিসকলক ইউজ কৰি পাইছে মই তেখেতসকলক বিষয়ে জনোৱা নাই, যিসকলে নাই পোৱা মই তেখেতসকলক জনাব বিচাৰিছোঁ ট্ৰপ'লাইট ক্ৰীমটো ইউজ কৰিবলৈ যথেষ্ট ভাল। আৰু ওপৰৰ লেয়াৰটো মই ইমান ভালদৰে মিহি কৰা নাই, কাৰণ যি ডিজাইন দিম সেইটোত ঢাক খাই যাব, সেইবাবে ইমান মিহি কৰা নাই। আৰু এনেদৰে নিজৰ ইচ্ছামতে কিবা এটা ডিজাইন দিবলৈ চেষ্টা কৰিছোঁ। আৰু মই ইয়াত ৰ'জটো এটা কলমৰ ওপৰত বনাবলৈ চেষ্টা কৰিছোঁ, চাওকচোন কেনেদৰে। আৰু এনেকৈ কৰিলে বহাবলৈ উজু পাওঁ মই। আৰু তাৰপাছত এয়া ফুলৰ কাষে কাষে সৰু সৰু পাত কেইখিলামান দিবলৈ চেষ্টা কৰিছোঁ মই, যাতে দেখিবলৈ কমপ্লিট লাগে। আৰু এয়া হৈ যোৱাৰ পাছত কেইটামান হোৱাইট বলৰ স্প্ৰিংকল কৰি দিছোঁ।
তাৰ পাছতে এয়া আমাৰ নিচাদ ছোৱালীজনীও আহি পালেহি। তাই কেইটামান ৰিলছ বনাওঁ বুলি আহিছে মোক ভিডিঅ' কৰি দিবলৈ কাৰণে, যিহেতু তাই কেমেৰামেন নাই ধৰিবলৈ কাৰণে। আৰু পদূলি কাষত আমি ৰৈ আছোঁ এনেদৰে আবেলি সময়কণত। তাৰ পৰা এয়া ভাইটিয়ে কেক কাটিব লৈছে আৰু মমডাল আনিবলৈ পাহৰি থাকিলোঁ তাৰ বাৰ্থডে কাৰণে, যিহেতু ঘৰত থকা এইডাল মমকে নুমাবলৈ দিলোঁ। আৰু এয়া মাক কেক খুৱাই আছে আৰু নিচাদৰ ছোৱালীকো থাকিবলৈ ক'লোঁ। আজি যিহেতু বাৰ্থডে চেলিব্ৰেশ্যন কৰিলে দুটামান মানুহ থাকিলে ভাল লাগে ঘৰত। তো এয়াই আজি এনেদৰে আমাৰ বাৰ্থডেটো চেলিব্ৰেশ্যন কৰিলোঁ ভাইটিৰ।